আজি বিশেষভাৱে সদৌ অসম সোণোৱালকুছি ছাত্ৰ সন্থা আৰু সোণোৱালকুছি নাৰী সন্থাৰ আমি আজি তিনিচুকীয়াত গোলাঘাট আৰু ডিব্ৰুগড়ত এই প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছো আৰু এই প্ৰতিবাদী কাৰ্যসূচী আমাৰ দাবী এটা হৈছে তিৰাপ ট্ৰাইবেল বেল্ট সংৰক্ষিত কৰি তাত থকা ভূমিপুত্ৰসকলৰ মাটি ভেটি সুৰক্ষা কৰিবৰ কাৰণে আমি দাবী জনাইছো আৰু কেবিনেট সিদ্ধান্ত উঠাই ল'বলৈ আমি দাবী জনাইছো সোণোৱালকুছি সাহিত্য পৰিষদৰ অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰা আমি দাবী জনাইছো যিহেতু আজি 1.5 বছৰে সোণোৱালকুছিসকলৰ সাহিত্য পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰি সোণোৱালকুছিসকলৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰিছে সাংবিধানিক অধিকাৰ কৰি খৰ্ব কৰিছে ভাৰতীয় সংবিধানৰ আমাৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে আৰু সোণোৱালকুছিসকলৰ মাটি ভেটি আমি যিহেতু এই অসমৰ ভূমি সন্তান আমাৰ মাটি ভেটি সুৰক্ষিত হ'ব পৰাকৈ সোণোৱালকুছি সাহিত্য পৰিষদক ষষ্ঠ অনুসূচীৰ আধাৰত সোণোৱালকুছিসকলক ষষ্ঠ অনুসূচীৰ সাহিত্য আসন প্ৰদান কৰিবলৈ আমি দাবী জনাইছো আৰু অন্যথা আমি 26ৰ ইলেকশ্যনত কিন্তু বিজেপিক আমি আমাৰ এই বিশ্বাসঘাতকতাৰ ফল আমি দেখুৱাবলৈ বাধ্য হ'ম গতিকে হিমন্ত বিশ্ব শৰ্মাক ৰণোজ পেগু আৰু ভাস্কৰ শৰ্মাক ইয়াৰ জৰিয়তে আমি সকীয়াই দিবলৈ বিচাৰিছো আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমাৰে ভাই ভনী আপোনালোকৰ মাটি ভেটি সুৰক্ষিত হ'বৰ কাৰণে আমি আন্দোলন কৰিছো কিন্তু আমাক আজি পুলিচ প্ৰশাসনে বিশ্বাসঘাতক কৰিলে এনেকুৱা কৰিব নালাগিছিলে আমি দাঁত উঠাই লৈ কেনে অহা নাছিলো আমি বন্দুক লৈ কেনে অহা নাছিলো আমাৰ হাতিয়াৰ নাই নিৰস্ত্ৰ ব্যক্তিসকলক আপোনালোকে এনেকৈ আগুচি ধৰিলে এইটো অত্যন্ত দুখৰ কথা।